মেৰাপানী সীমান্তত অব্যাহত গোধনৰ চোৰাং বেহা 11টাকৈ চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞাক বুঢ়া আঙুলিত দেখুৱাই মেৰাপানীত অব্যাহত আছে গোধনৰ চোৰাং বেহা মেৰাপানী গমাৰিগুৰি গুলুং গাঁৱত শুক্ৰবাৰে 11টাকৈ চোৰাং গৰু ভৰ্তি এখন ট্ৰাক জব্দ হোৱাৰ পিছতেই পোহৰলৈ আহিছে এই তথ্য এক গোপন তথ্যৰ ভিত্তিত গুলুং গাঁৱত চৰিফুল নামৰ এজন ব্যৱসায়ীৰ বাসগৃহত অভিযান চলাই CRPF আৰু মেৰাপানী আৰক্ষীয়ে এই অভিযানত 11টা গৰু বুজাই কৰি থোৱা অৱস্থাত AS03CC1088 নম্বৰৰ ট্ৰাকখন জব্দ কৰে যদিও চালক আৰু ব্যৱসায়ীজন পলায়ন কৰে উল্লেখযোগ্য যে চৰিফুলৰ বাসগৃহত বহু গৰু বান্ধি থোৱা প্ৰত্যক্ষ কৰে আৰক্ষীৰ দলে মেৰাপানী আৰক্ষীয়ে গো সৰবৰাহ সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে অনুসন্ধান চৰিফুল হুছেইনৰ ঘৰত গুলুং গাঁও গৰু ব্যৱসায় এইটো মানে আচলতে কি হ'ল আমাৰ CRPF 142 BN মেৰাপানী আৰু আমাৰ এটা খবৰ পাই পেলাই আমি গুলুংগাঁও চৰিফুল হুছেইনৰ ঘৰত মানে এনেকৈ গৰু অলপ এখন গাড়ীত লোড কৰি থোৱা আছে বুলি আমি খবৰ পালোঁ সেইমতে আমি গ'লোঁ গৈ পেলাই গাড়ীখনত প্ৰায় 11টা গৰু আমি পালোঁ তাকে ডকুমেণ্টছ তেওঁলোকে সেই যিজন গৰুৰ মালিক কোন হয় তেওঁকতো আমি বিচাৰি নাপালোঁ আৰু ইভেন গাড়ীখনৰ মালিকো আমি এতিয়ালৈকে বিচাৰি পোৱা নাই চ' ভেৰিফিকেশ্যনৰ কাৰণে গৰুখিনি ক'ৰ পৰা কিনি আনিছে বা কি গাড়ীখনৰ অ'নাৰ কোন হয় গোটেই ডিটেইলছ ভেৰিফিকেশ্যনৰ কাৰণে আমাৰ অলপ ছাছপেক্ট আছে চুৰিও হ'ব পাৰে গতিকে আমি প্ৰপাৰ ভেৰিফিকেশ্যন কৰি তাৰ ওপৰত এটা আইনগত ব্যৱস্থা ল'বৰ বাবে আমি লৈ আহিছোঁ থানালৈ তেখেতৰ ঘৰ দেখা গৈছে বহুত গৰু মানে মজুত আছে হয় তো তেওঁলোকক কিছুমান কাগজ দেখালে গৰু কিনা কাগজটো সেইখিনি দেখাইছে কিন্তু এই গাড়ীখনৰ মালিক আৰু আমি গৰু অ'নাৰ কোন হয় বা গাড়ীখনৰ মালিক কোন হয় এতিয়ালৈকে আমি আইডেণ্টিফাই কৰিব পৰা নাই সেইকাৰণে এইখন লৈ অহা হৈছে